আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। মই ময়ূৰ, আপোনালোকে চাই আছে নমস্কাৰ। এতিয়া বাজিছে চাওক, কেইটা বাজিছে? 11টা। কাৰণ মই আপোনালোকক আগতে কৈ দিছিলোঁ মই 6টা বজাত নুঠো, 10টা বজাত উঠো। সেইকাৰণে এতিয়া লাগিছে মোৰ এটা ডাঙৰ ভোক। ঘৰত কি আছে মই চাবলৈ আহিছোঁ। এতিয়া খাবলৈ একো নাই। অ'কে, চিন্তা নকৰিবা। এতিয়া ভোক লাগিছে, কিবা এটা খাব লাগিব। আপোনালোকে নিশ্চয় গম পাইছে কিবা এটা খাব লাগিব। ভোকটো আচলতে মেইন মানুহৰ জীৱনত। ভোক নহ'লে জীৱনত একো কৰিব নোৱাৰে। ভোকে মানে সুখ। বলক ভিডিঅ'টোৰ লগতে আৰম্ভ কৰোঁ। মই আচলতে এটা দোকান যাম। অ'কে, বাই বাই। ঘৰখনক বাই বাই বুলি কৈছোঁ। এটা সুন্দৰ পৰিৱেশ আমাৰ ঘৰখনত। ৰাতি হ'লে কেতিয়াবা মাজে মাজে অভদ্ৰ পৰিৱেশ হৈ যায়। কথা পাতিছা মজা। অ'কে, আমি এতিয়া গৈ আছোঁ দোকান। অ' বোমা কি কৈছে? ভাত খালে? বৰ্তা আছে গুল্লি। অ'কে, এতিয়া গৈ আছোঁ বৰ্তমান দোকান। ভোক লাগিছে, কিবা খাবলৈ আনিব গৈছোঁ। আপোনালোকে চাই থাকক। আচ্ছা, সেই আমাৰ ঘৰৰ ওচৰত এটা প্ৰকাণ্ড নামঘৰ। ইয়াতে হ'ব ভাওনাৰ সৃষ্টি। আপোনালোকে চাব লাগিব। নিশ্চয় দেখাম। ভাওনাত মই এটা পাৰ্ট ল'ম, এটা বিশাল পাৰ্ট। পাৰ্টটোৰ নাম হৈছে অসুৰৰ লীলা। বস্ত্ৰহৰণ অসুৰ। আমাৰ ঘৰৰ নিচেই ওচৰতে এখন দোকান আছে। দোকানখনত সকলো ধৰণৰ সামগ্ৰী পোৱা যায়, গেলামালৰ পৰা আদি কৰি সকলো ধৰণৰ। এয়া মই দোকান পালোহি। মাজু দিয়া 10 টকামান কাজু। এই আমাৰ এই মাজু দাম। আমাৰ ঘৰৰ আছে এখন বিশাল দোকান। দোকানখনত মই বস্তু কিনিব আহিছোঁ। লওক, আপুনি মোক 1 কেজি কণী দিয়ক, 2 কেজি বিস্কুট, 4 লিটাৰ চিপছৰ পেকেট। এই আপোনালোকে দেখিছে মই দোকানৰ পৰা লৈ আহিছোঁ কণী। এইখিনি কুকুৰ এটা আছিলে, তাৰ নামটো জনী। বলক এতিয়া ঘৰলৈ আগমন। কণী ল'লোঁ, মোৰ খানা ৰেডি হৈ গ'ল। এয়া চাওক মোৰ টেষ্টি খাদ্য। খাবলৈ এতিয়া মই বাধ্য। নমস্কাৰ। ঘৰৰ পৰা ডাইৰেক্ট বজাৰ আহিলোঁ। কিবা এটা কাম আছিল, সেইকাৰণে ওলাই আহিলোঁ। আজি আমাৰ মৰমৰ অতি চেনেহৰ জুবিনদাৰ বাৰ্থডে। আজি জুবিনদাৰ বাৰ্থডে, সেইকাৰণে জুবিনদাক উইচ কৰিলোঁ। জুবিনে এষাৰ কথা কৈছিলে, মদটো বহুত বেয়া বস্তু, মদটো খাব নালাগে কোনো। উঠি অহা প্ৰজন্ম ধ্বংস কৰে, পৰিয়াল ধ্বংস কৰে। মদটো বহুত বেয়া বস্তু, কিন্তু সেইটো বেন কৰিব লাগিব। হাফ এটা লৈ আহ। অঁ নমস্কাৰ। এইখিনি মই এজন ছাবস্ক্ৰাইবাৰক লগ পালোঁ। কি ক'বা, ভিডিঅ' চাই কেনেকুৱা লাগে? মোৰ ধুনীয়া কৈছোঁ হয়। টকা পিছত পইচা মোক টকা লাগে, তুমি চবেই গম পাই আছে। মোক টকা ইনকাম কৰিবৰ কাৰণে ইউটিউব চেনেল খুলিছোঁ। টকা নিশ্চয়। নমস্কাৰ। বজাৰলৈ যোনটো কাম কৰিব আহিছোঁ সেইটো বৰ্তমান শেষ হৈছে। এতিয়া আপুনি চাওক, এইবিলাক হ'ল মোৰ লগৰ কেইজনেই খুব ডগ লাভৰ। সেইকাৰণে আমাৰ এই ডগী বাচ্চাকেইটাৰ লগত খেলি আছে এওঁ মোৰ লগৰজনে। আপোনালোকে নিশ্চয় দেখা পাইছে, বহুত কিউট হৈছে পাপেইকেইটা, বহুত কিউট। কিমান মৰম লগা কিউট দেখিছে আপুনি পাপেইকেইটা। এনেকেই মোৰ ভিডিঅ'ৰ লগত আপোনালোকে বনাই ৰাখিব। মোৰ ভিডিঅ' এনেকৈ চাই থাকিব। আপোনালোকে এনেকৈ মনোৰঞ্জনৰ ভিডিঅ' পাই থাকিব। আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ গ'লে।